নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ৰাতিপুৱা কামখিনি দেখুৱাবলৈ লৈছোঁ। মই কিন্তু সদায় ডেইলি কামখিনি দেখুৱাই ভাল পাওঁ আপোনালোকক। আৰু মই এয়া ঘৰ সাৰিবলৈ লৈছোঁ, সাৰি আছোঁ অলপ অলপকৈ। আৰু যিহেতু এজনী মাইকী মানুহৰ সদায় ৰেগুলাৰ মানে ৰাতিপুৱা বহুত কাম ওলায়, কৰি থাকিলে শেষেই নহয় কামবিলাক। এয়া কৰি আছোঁ আৰু লাহে লাহেকৈ। আৰু ইফালে আকৌ বিচনা পত্ৰকেইখনৰ সামৰিবলৈ আছে। আৰু ইফালে আমাৰ সৰু ধুন শুই আছে ধুনীয়াকৈ ঠাণ্ডাকৈ, যিহেতু ৰাতিপুৱা অলপ ঠাণ্ডা পায়, ৰাতিটো শুবলৈ শান্তি নাপায় গৰমতে। ফেন চলালেও মানে বতাহ নোসোমায় আঁঠুৱাৰ ভিতৰত, হয়নে নহয় কওকচোন আৰু বাৰু আপোনালোকে। আৰু ইফালে শাৰী শাৰী আনি আছোঁ বাহিৰৰ ৰুমকেইটালৈ পাইছোঁ। আৰু ইফালে আমাৰ ডাঙৰ ধন শুই আছে, সিও মানে উঠা নাই, গৰমতে ৰাতি টোপনি নাপায়, ৰাতিপুৱাহে শুবলৈ ধৰে আৰু বেছি দেৰিলৈ। আৰু মানুহজনে আঁঠুৱাটো খুলি দিছে বাৰু দেই, অলপ হেল্প কৰি দিছে। আৰু ইফালে মই বিচনাকেইখন সামৰিলোঁ বাৰু, সামৰি হৈ গৈছে আৰু বিচনাখন। যিহেতু ৰাতিপুৱা বিচনাকেইখন সামৰি ল'লে ভাল লাগে মনটো। বেছি দেৰিলৈ মই থোৱা যেনিবা মোৰ অভ্যাস নাই, মই বেয়া পাওঁ বেছি দেৰিলৈ বিচনা সামৰিবলৈ থ'লে। সেইকাৰণে মই ৰাতিপুৱা সোনকালে সামৰি দিওঁ বিচনাকেইখন। এয়া হৈ গৈছে আৰু সামৰি। আৰু ইফালে ৰাতিপুৱা সাজৰ কাৰণে কেইটামান চাউল জাৰিলোঁ, চাউলকেইটা জাৰি ধুই কৰি লওঁ। আৰু এয়া কুকাৰটো বহাই দিওঁ আৰু ভাতৰ কাৰণে। গেছটো জ্বলাই লৈছোঁ বাৰু আগতে, এয়া বহাই দিছোঁ কুকাৰটো। আৰু বহাই পেলাই ইফালে গাহৰিৰ কাৰণে দানা বনাই আছোঁ। যিহেতু আমাৰ গাহৰি আছে, আপোনালোকৰ আছেনে বাৰু? কাৰ আছে কমেণ্ট কৰি জনাব দেই। আৰু যিহেতু মোৰ ব্লগ চেনেলটো নিউ হয়, আপোনালোকে অকণমান সহায় কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বৰ বেছি নাজানো, নতুন কাৰণে। আৰু সৰু ধুনীয়া কিবা এটা চাই আছে। আৰু এইডাল ধুন্দুলি পুলি হয়, নিজেই গজিছে। এয়া চাংখন পাতি দিছে দেই মানুহজনে। আৰু আজিলৈ ইমানতে বাৰু।